তো হে গাইছ ওয়েলকাম টু মাই ইউটিউব চেনেল। তো সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'। তো আজি যাবলৈ ওলাইছোঁ মই পিকনিক খাবা। তো পিকনিকৰ বজাৰ চজাৰ কৰি আছে বাকী চলি এটাই, ময়ো এতিয়া যাম, যাই কিনে কি হয় চব দেখাই যাম, ক'ত কেনেকৈ খাম। তো মোৰ লগত চলি আৰু আছে, তো দেখাই যাম, বলক মই ভিডিঅ'টো আৰম্ভ। কেলৈ লৈ যাম, গাড়ী নহয়, ওচৰতে খাম। তো পিকনিকটো সেইকাৰণে চাইকেল লৈ যাম, অলপ ওচৰতে, ঘৰৰ ওচৰতে। মই তো চাইকেল লৈ যাম, কি হয় চাই আছোঁ। মই ঘৰৰ পৰা ওলাই আহি আছোঁ, তো যাই থাকোঁ লওকচোন, ক'ত কি আছে যাই চাওঁ, বজাৰখিনিও কৰোঁ, মাংস চাংস লওঁ। কি ঘৰৰ ওচৰতে খানা আৰু বাৰীৰ পিছানে বুলি ক'লে কথা নাই, বাৰীৰ পিছতে আৰু মোৰ বলক। ঠাণ্ডাটো বেছি হৈছে গাইছ, এই 3 দিনমানৰ পৰা অলপ ঠাণ্ডা বেছি হৈছে, বৰষুণে আহে নেকি। তো দেখাইছে এইফালে বেহাৰ সৰিয়হ, তো সকলোৱে হালধীয়াই হৈ গৈছে, হালধীয়া। তো জুবিনদাৰ গানেই আছে। তো মই আৰু বেছি অলপ যাই থাকোঁ। ঠাণ্ডা আছে, আজিও ঠাণ্ডা, এই 3 দিনমান ঠাণ্ডাই আছে। গাজৰ বিলাহী লৈ আছে, দেখিবলৈ হৈছে। এই আধা বজাৰ হ'লে আৰু আধা আছে কৰিও চলি দেখা হৈছে। মই আছো, এই এয়া আছে খানা খাবা, এইটো আছে আৰু আছে, আৰু এইফালে আছে এইটো আছে আমাৰ খানাৰ লগ, আৰু কেইটামান চলি আছে। আমি বাজাৰখিনি কৰি আছোঁ, এইকেইটাই মাংসটো লমাই লওঁ। তো ইয়াৰ বাজাৰখিনি লৈ আছোঁ। কিবা বজাৰ দেখা পাইছে, ইফালে চব বৃহস্পতিবাৰ আৰু দেওবাৰে হয়। এইখনে আমাৰ মাখি বজাৰ, ইয়াত দেখিবলৈ আহিছে। সকলো হয়, চব বস্তু এভেইলেবল, যি লাগে ইয়াতে আহি লৈ যাব আপুনি। ঘৰৰ সামগ্ৰী চব ইয়াতে পায়, এখন মছলা পাতি চব এভৰিথিং, চব্জি মাংস মাছ চবতে আছে। অলপ দেখাবলৈ চেষ্টা কৰিম বাজাৰখন কেনা, বলক। তো গাইছ মাংসটো লৈয়ে লৈছে আগতে, ইফালে দেখাই দিছোঁ অলপ বাজাৰখন। ইফালে মাছ মাংসৰ লাইনটো আছে, ইফালে আপোনালোকে আহি থাককচোন মোৰ লগতে, মই দেখাই যাম আপোনালোকক। আমাৰ মাংসখিনি তাৰমানে আগতে লৈয়ে থৈছে দুজন মানে। এতিয়া মই আপোনালোকক অলপ বজাৰখন দেখাই দিছোঁ। মাছ মাংস লৈ এয়া মাছ দেখিবলৈ হৈছে, ৰৌ মাছ আৰু এভেইলেবল। এয়া কৰা আহিছোঁ, আৰু আহি লৈ ল'লে। এই কৰা আহি এইটো মই আছে, এয়া আছে, এইটো ৰাজদীপ, এয়া ভাষ্য হৃদয়। তো কৰা আহি ল'লোঁ, আৰু হান্দিটো মাথা মাৰিব লাগিব, হান্দিটোৰ কাৰণে মাথা অলপ মাৰোঁ। খৰিখিনিও ল'বা আছে, তো বলক। খৰি লৈ ল'লোঁ, এয়া খৰি, এয়া ঘৰৰ পৰা খৰি লৈছোঁ। কাঠ খৰিখিনিও নিচি আহি, মাধুৰ্য কাঠ খৰি নিচি, চাউল তাউল ল'লোঁ। ময়ো আহি আৰু দুটা আহি আছে চলি, কেইটামান গেছি জেগাক লৈ, কিন্তু ক'ত খাং জেগাখিনি আপোনালোকে যাই দেখি আছোঁ, ক'ত কি মজা জেগাত দেখা পালে গম পাব আপোনালোকে। তো এতিয়া আৰু কেইটামান চলি আহিছে, ৰখি আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকোঁ, এটা সুন্দৰ ভিডিঅ' হ'ব যাই আছে। তো বলক। পাৰে নতুনকৈ মাতি দিছোঁ, মথাউৰি বান্ধিছোঁ। হাই গাইছ, ভাগাত ধৰি গৈছে চাইকেল চলাতে। এইটো মথাউৰিটো দেখা পাইছে গাইছ, ইয়াতো ইফালেও মথাউৰি বান্ধি আছে দেখাইছে, ইফালেও এই ট্ৰেক্টৰ আহিছে। তো বলক, এইফালে মেইন ডেষ্টিনেশ্যন আমাৰ খানাৰ জেগা এয়া দেখিবলৈ পাইছে। তো এইটো জেগাটো হ'ল 3টা নদীৰ পাৰ। এতিয়া 3টা নদী লগ হৈছে, এতিয়া পানী নাই, আপোনালোকে দেখা পাইছে। এই সন্দি এটা নদী গৈছে 3টা নদীৰ পাৰত, ত্ৰিবেণী ঘাট বুলি কয়। তো আমি 3টা নদীৰ পাৰত আহিছোঁ, দেখাই আছোঁ কি এই চলিমাখান আমি আহি আছোঁ। এতিয়া খানা চব জগালখানি ইয়াতে থৈ দিলোঁ। এইটো নদী, 3টা নদীৰ পাৰত খানা খাব আহিছোঁ আমি, ত্ৰিবেণী ঘাট। তো দেখা পাইছে, সেয়া এই অলপ জুম কৰিছে, সেয়া এইফালে এটা নদী পাৰ হৈ গৈছে, আৰু ভালকৈ দেখাই আছোঁ। তো ভিডিঅ'টো চাই থাকক। নিমখ আৰু তেল চেল আনাই নাই, তেল এতিয়াহে আনবা আহিছে। তো আহি আছে বাজাৰৰ, বাকী কৰছি তেল নিমখ হালধি চালধি এখন মছলা কিবা আনবা পাৰি গৈছে। আমি ইয়াতে আছোঁ। তো চব ইয়াতে আমাৰ বক্সকেইটা, চাউণ্ড বক্সেই সেই কৰি আছে, যোগাৰ কৰি আছে। চাউণ্ড বক্সে ইয়াতে আছে, ই কিবা খায়ো আছে, গাজৰ খাব ধৰিছে। ইয়াতে বক্সৰ চাউণ্ড ছিষ্টেমটো ইয়াতে আছে। কি কিবা এটা কওক। তো এয়া দেখিবলৈ কেনা, এয়া গানৰ চিষ্টেম এটা কেনা লাগছে খানা খাবা, কেনা খাবা আজি খানা খাবা আহিছোঁ, মজা। মোবাইল এইটো মোবাইলত গান বাজাম, এইটো মোবাইল কানেক্ট কৰিম। এইটো মন্দিৰ আছে গাইছ, এইটো মন্দিৰ দেখা হৈছে। এইটো কৃষ্ণ লাইনৰ কানেকশ্যন ইয়াতে আছে, এই লাইটটো জ্বলি আছে, এই বৰ্ড চৰ্ড চব আছে। এইটো নদী, এইবিলাক গছ, বটগছ, কিবা গছ এইবিলাক। তো আপোনালোকে চাই থাককচোন। নিমখ আৰু তেল চেল আনাই নাই, তেল এতিয়াহে আনবা আহিছে। তো আহি আছে বাজাৰৰ, বাকী কৰছি
তেল নিমখ হালধি চালধি এলাখান মছলা কিবা আনবা পাৰি গৈছি আমি ইয়াতে আছোঁ তো চব ইয়াতে আমাৰ বক্স এটা চাউণ্ড বক্সেই সেই কৰি আছে যোগাৰ কৰি আছে চাউণ্ড বক্সে ইয়াতে আছে ই কিবা খায়ো আছে গাজৰ খাব ধৰিছে ইয়াতে বক্সৰ চাউণ্ড চিষ্টেমটো ইয়াতে আছে এয়া কি কিবা এটা কওক তো এয়া দেখিবলৈ কেনা এয়া গানৰ চিষ্টেম এটা কেনা লাগছে খানা খাবা কেনা খাবা আজি খানা খাবা আছো মজা এয়া মোবাইল এইটো মোবাইলত গান বাজাম এইটো মোবাইল কানেক্ট কৰিম এইটো মন্দিৰ আছে গাইছ এইটো মন্দিৰ দেখা হৈছে এইটো কৃষ্ণ লাইনৰ কানেকশ্যন এতে আছে এই লাইটটো জ্বলি আছে এই বৰ্ড চব আছে এইটো নদী এইবিলাক গছ বটগছ কিবা গছ এইবিলাক তো আপোনালোকে চাই থাককচোন লৈ আছে দেখিব হৈছে এয়া আলু পিঁয়াজ এলাখান চব এয়া ৰেডি কৰি আছে আলু পিঁয়াজ জলকীয়া ইয়াত দালি চালি চব আছে এয়া যোগাৰ কৰি আছোঁ আমিও এতিয়া চব যোগাৰ কৰি আছোঁ এয়া জুই এতিয়া চৌকাত জুই দিয়াই নাই মানে এই এয়া চৌকা ৰেডি হৈছে এখন ৰান্ধি আছে দেখাব হৈছে এয়া মাংস আমাৰ মাংস হয়ে আৰু গাইছ মাংস খান হ'ল আৰু ভাত ৰান্ধিব আছোঁ ভাত খানি হ'ব আমাৰ দালিখান ৰান্ধি আছে দালিখান এয়া দেখিবলৈ হৈছে আমাৰ দাদা ইয়াত দালিখান ৰান্ধিছে দালিখান ৰান্ধি মজা না খানা আমাৰ লগত খাই কেনে লাগছি এই কথা হয় না অঁ এয়া দালি ভাজি আছে দালিটো আগে আমি ভাজি লৈছোঁ এটা এক্সট্ৰা লেভেলত আমি দালিখান ৰান্ধি আছোঁ দালিটো আগে ভাজি লৈছোঁ তাৰপিছত পানী দিম তো খক লগিন অলপ দেৰি আছে আৰু অলপ দেৰি হৈ আছে আমি গোটেই এটা আছোঁ গাইছ কেনা ভাতটো বহিছোঁ কৰাহিত ভাত বহিছোঁ গাইছ চগে গাইছ সান্দি নাই কৰাহিতে চব আঞ্জাৰ পৰা দালি ভাজাৰ পৰা চব একদম আঞ্জা এতে এভৰিথিং অল এভৰিথিং এতে আমাৰ দাদাই পাৰা পৰ্যন্ত আমাক সহায় কৰিছে একদম প্ৰথমৰ পৰা আমাক দাদাই চব আঞ্জা গোটাৰ পৰা দাদাই সহায় কৰি আছে তো চব এয়া ভাত লৈ লৈছোঁ ইয়াতে আঞ্জা দিব এয়া ভাত খাব বহি লৈছে এয়া আছে মই ইয়াতে বহি ল'ম আমি ইফালে ভাত দি আছে দেখিব পাইছে গাইছ য'তে পাই ত'তে বহি লৈছোঁ জাগাৰ অভাৱটো দেখছি গাইছে ইয়াৰ ভাত লৈছোঁ দালি এৰা মাংস দিবা আছে মাংসৰ কাৰণে হাল্লা লৈছে এয়া আমাৰ চৈদাটো লৈছে গাইছ দেখা পাইছে এয়া অভাৱ পাতৰ অভাৱ এয়া মাংস আছে তো আমি খাব পাইছোঁ ইয়াত এটা তো জাগা কম নহয় জাগা বেছি গোটেই মাখানতে বহি লৈছোঁ মাংস দিবা আহিছে গাইছ চক মাংসৰ কালাৰটো মজা আহিছে গাইছ চাটনি মাংস দালি এয়া চক গাইছ পানীও দি আছে পুৰা সতটো মজা হৈছে গাইছ যদি খল হৈ গ'ল তো ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপায় তো আজিলৈকে